क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि खासियाबारियाव बिजेपि हान्जानि सुबुंगौमा हाबाफारि जालाङो। गोदानै फोसावनाय 1 नं गसाइगाव बिधानसभा बियाब सिंनि खासियाबारि गेवलां गेलेग्रा फोथाराव जमदुवार मण्डल बिजेपिनि दैदेननायाव फैगौ बिसायख'थिखौ नोजोर बोनानै बिजेपि राजखान्थि हान्जानि सुबुंगौमा हाबाफारियाव आसामनि केबिनेट मन्त्रि अशोक सिंघाल, क'क्राझार जिल्ला बिजेपिनि आफादगिरि कबिता बसुमतारी, बिटिसिनि इएम रेवरेवा नार्जिनारी, एमसिएलए फारियै सजल कुमार सिंह, राजीव ब्रह्म, जायगानि एमएलए जिरन बसुमतारी मोनजों लोगोसे गोबां दैदेनगिरि मावथि सोद्रोमाफोर आरो गोबां रायजोफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव केबिनेट मन्त्रि अशोक सिंघालआ बाहागो लानानै खौरांगिरिनि सिगाङाव फैगौ एमपि बिसायख'थियाव क'क्राझार लकसभा बियाबाव बिजेपि मित्रजोंटनि बिजाथिया खमैबो 2 लाख भटनि फारागथियाव देरहागोन होनना बुङो। लोगोसेनो क'क्राझार लकसभा बियाबाव बिजेपि एबा इउपिपिएलनि सोर बिजाथि जागोन बेखौ फैगौ 2024 मायथाइनि फेब्रुवारि दानाव सावरायनायनि गेजेरजों मासि रानलायनाय जागोन होनना बुंनायजों लोगोसे दिनैनि सानाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि दैदेननाय सोरखारनि सायाव रायजोफोरनि फोथायनाय आरो अनसायनायखौ नोजोर होयोब्ला बिजेपि हान्जायाव गुबुन हान्जानि जेबो गोहोम गोग्लैनाय नङा होनना बुङो। সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ এক জনসভা আয়োজিত কৰা হৈছিল আৰু ইয়াত মই দেখিছোঁ যে ৰাইজে বিপুল সঁহাৰি জনাইছে। হাজাৰ হাজাৰ সংখ্যাত, য'ত ভাৰতীয় জনতা পাৰ্টিৰ বহুত প্ৰভাৱ নাছিল, তাতেও হাজাৰ হাজাৰ সংখ্যাত মানুহ, প্ৰায় 6000 মানুহৰ এক সমাৱেশ হৈছে। আমি উৎফুল্লিত আৰু অহা দিনবোৰত এই ৰাইজে প্ৰতিশ্ৰুতি দিছে আৰু আমাক সমৰ্থন দিছে যে ভাৰতীয় জনতা পাৰ্টি এজিপি ইউপিপিএল দলৰ নেতৃত্বত যিজন প্ৰাৰ্থী থাকিব বিপুল ভোটৰে জিকাব। আৰু আমাৰো বিশ্বাস হৈছে এতিয়া যে প্ৰায় কোকৰাঝাৰ পাৰ্লিয়ামেণ্ট সিটত মিত্ৰজোঁটৰ প্ৰাৰ্থী 2 লাখৰ ব্যৱধানত জয় হ'ব। বিগত 2টা কাৰ্যকালে কিন্তু নৱহৰণে জিকিছে, এইবুলি বিজেপি কিয়ৰ ভিত্তিত জিকিব বুলি আপুনি ভাবে? এইটো আপোনালোকে নিজে দেখিছে। আগততো আমাৰ তেনেকুৱা কোনো মেল মিটিং হোৱা নাছিল। আগত হাগ্ৰামাত ডাঙৰীয়াৰ শাসন আছিলে। এতিয়া ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল চৰকাৰ বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি আছে। দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। ব্ৰহ্মপুত্ৰত বহুত পানী বৈ গ'ল যোৱা 2 কাৰ্যকালৰ পিছত। চ' এইবাৰ নতুনত্ব হ'ব। ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল এজিপি দলৰ প্ৰাৰ্থী 2 লাখ ভোটত জিকিব। পাৰ্টি আছে, দোকান যদি খুলিছেতো আমি যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, যিসকলে ৰাজনীতি কৰে, ৰাজনীতিক দল খুলি ৰাখিছে, দোকানটো চলাবৰ কাৰণে প্ৰতিদ্বন্দ্বিতাটো কৰিব লাগিব। আমাৰতো কোনো অসুবিধা নাই। আমাৰ কি অসুবিধা আছে? BPFও দিয়ক, AUDFও দিয়ক, কংগ্ৰেছও দিয়ক, CPI CPMও দিয়ক, AJPও দিয়ক, আৰু যদি কোনোবা দল আছে দিয়ক। এইটো মুখ্যমন্ত্ৰীয়ে অলৰেডি ক'লে ফেব্ৰুৱাৰী মাহত বহি চিট ভাগ বটোৱাৰা কৰা হ'ব। কাৰ কাৰ? বিজেপি BPFৰ লগত মিত্ৰতা কেনেকৈ হ'ব পাৰে? আমি UPPL দলৰ লগত আছোঁ। UPPL দলৰ লগত ইয়াতে দিছপুৰত যিটো চৰকাৰ চলি আছে তাত তেখেতসকলৰ মন্ত্ৰী আছে, তেখেতসকলৰ সমৰ্থন আমাৰ লগত আছে। কোকৰাঝাৰত যিটো চৰকাৰ চলি আছে তাত বিজেপি দলে সমৰ্থন কৰিছে। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ চলি আছে। চৰকাৰটো ভাল চলি আছে, অকল চৰকাৰ চলাই নাই, চৰকাৰে যিবিলাক কাম কৰিছে মই ব্যক্তিগতভাৱে আৰু গাৰ্জন মন্ত্ৰী হিচাপে মই শলাগ লৈছোঁ যে 27 জন ল'ৰা ছোৱালীক কোচিং দি 16 জনক যদি ACS পৰীক্ষা পাছ কৰাব পাৰে, তাৰ অৰ্থটো আপোনালোকে নিজে ভাবি চাওক যে কিমান ডাঙৰ পৰিৱৰ্তন বিটিচিত ঘটি গৈছে। আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পপুলাৰিটিয়ে কওক, জনপ্ৰিয়তাই কওক, ৰাইজে যিখিনি শ্ৰদ্ধাভাৱেৰে তেখেতক আশীৰ্বাদ দিয়ে, স্নেহ দিয়ে, মৰম দিয়ে, তাৰ সন্মুখত কাৰো কোনো প্ৰভাৱ পৰিব বুলি মই নাভাবোঁ। আৰু তাৰ ওপৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নেতৃত্ব গোটেই ভাৰতবৰ্ষত, যিহেতু লোকসভা নিৰ্বাচন আছে, এই নিৰ্বাচনটো আমি প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে এই নিৰ্বাচনত যাম।